নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিকুল দুৱৰা। মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লোঁ মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি সীমান্ত শেখৰ দাৰ এটি সুন্দৰ মডাৰ্ণ ছং গাব বিচাৰিছোঁ। ক'ৰবাত যদি ভুল ভ্ৰান্তি আপোনালোকে ক্ষমা কৰিব, আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক মোৰ ভিডিঅ'টো। মোৰে কোমল অন্তৰত মাজনী অচিন বেমাৰ সোমালে, MBBS ডাক্তৰে মাজনী ধৰিবকে নোৱাৰে। মোৰে কোমল অন্তৰত মাজনী অচিন বেমাৰ সোমালে, MBBS ডাক্তৰে মাজনী ধৰিবকে নোৱাৰে। মৰম হনা মাতেৰে পগলা মোক কৰিলে, ৰাতি ৰাতি বিচনাত মাজনী টপৰ চকুলো হৰে। চকুলো বুঢ়া মৰি মাজনী থৈছোঁ দুখৰ বিপনীত, কিনো কবা কাহিনী মাজনী গান লিখিব দেৱজিত। হাততে এটি কলম লৈ মজিয়াতে পৰি লৈ, মোৰে মনৰ কথাবোৰ মাজনী সকলোকে উদঙাই দিব। জিলেলে 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 যাবগৈ লাগিব মই অৰুণাচললে। ঠাইতে ওখ ঠাইতে চাপ নোৱাৰি মই বগাব, বান্দৰ বিৰি এটি জ্বলাই বেগাই যাব লাগিব। তেতিয়াহে তোমাক লগ পাম। ধন্যবাদ।